রাহমাতুল্লাহি ওয়া বারাকাতুহু। আজি আমি আলোচনা কৰিম মাগৰিবৰ এটি বিশেষ আমলৰ বিষয়ে, যিটো বৰ গুৰুত্বপূৰ্ণ। তেন্তে আহক। হযৰত মুছলিম বিন হাৰিছ তামিমি ৰাদিয়াল্লাহু তাআলা আনহুৱে কৈছে, ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মোক যোগকৈ ক'লে, তুমি যেতিয়া মাগৰিবৰ নামাজৰ পৰা ফাৰিগ হৈ যোৱা, তেতিয়া 7 বাৰকৈ এই দুআটি পঢ়িবা। আল্লাহুম্মা আজৰিনি মিনান নাৰ। যদি তুমি এয়া পাঠ কৰা আৰু সেই ৰাতিতে তোমাৰ মৃত্যু আহি যায়, তেন্তে দুজখৰ পৰা নিৰাপদ থাকিবা। যদি এই দুআটি 7 বাৰ ফজৰৰ নামাজৰ পিছত পাঠ কৰা আৰু সেইদিনা তোমাৰ মৃত্যু আহি যায়, তেন্তে দুজখৰ পৰা নিৰাপদ থাকিবা। আবু দাউদ।